চিন্তা নকৰিবলগীয়া কিছুমান চিন্তা। আপোনালোকে ভাবি চায়নে আপোনাৰ মৃত্যুৰ পিছত কি হ'ব? এফালে কন্দা কটা শেষ হ'ব আৰু আপোনাক শেষ বিদায় দিবলৈ অহা মানুহসকলে কোনোবা ফেচবুকত আপোনাৰ ষ্টেটাছ দিব, কোনোবাই ৰাজনীতিৰ কথা পাতিব, কোনোবাই আপোনাৰ চিতা জ্বলি শেষ হোৱালৈ বাট চাব। আপোনাৰ ঘৰৰ মানুহখিনি ৰাইজৰ শুশ্ৰূষাত লাগি যাব আৰু যিখিনি দূৰণিৰ আত্মীয় তেওঁলোকে ফোন কৰি খবৰ ল'ব আৰু জনাব বিশেষ কাম থকাৰ বাবে আহিব নোৱাৰিব। ভিৰ লাহে লাহে কমি আহিব আৰু আপোনাৰ সকাম পাতি সকলো নিজৰ নিজৰ কৰ্মৰ জেগাত নিজৰ নিজৰ পঢ়াৰ বাবে সকলো গুচি যাব। আৰু কেইদিনমানৰ পিছতে আপোনাৰ প্ৰিয় মানুহবোৰে কমেডি ফিল্ম চাব, কমেডি ধাৰাবাহিক চাব, হাঁহিব, ফূৰ্তি কৰিব। আপুনি লাহে লাহে পাহৰণীয় গৰ্ভত সোমাই যাব। আপোনাৰ কথা পাতিবলৈ, আপোনাৰ বিষয়ে আলোচনা কৰিবলৈ মানুহ নোহোৱা হ'ব। আপুনি পৃথিৱীলৈ আহিছে পৃথিৱীখন উপভোগ কৰক, জীৱনটো উপভোগ কৰক। আপুনি নাভাবিব যে আপুনি নহ'লে পৃথিৱীখন নচলিব। আপুনি নহ'লেও সকলো স্বাভাৱিকভাৱে চলি থাকিব। সেয়ে নিজৰ জীৱনটো ইমান দৌৰি ইমান নিজৰ জীৱনটোক কষ্ট দি লাভ নাই। নিজৰ জীৱনটো উপভোগ কৰক আৰু এই দুনীয়াখনত আপুনি নোহোৱা হৈ গ'লে আপোনাক মনত ৰাখিবলৈ মানুহ নাথাকিব।